স্বদেশত পুৰুষ নাই, ভাৰতৰ পৰা বিচাৰিছে স্বামী। ভাৰতীয় পুৰুষ বিচাৰিছে লাটভিয়াৰ মহিলাই। ইউৰোপলৈ যোৱাৰ খৰচ দিবলৈও সাজু সুন্দৰী। বাল্টিক সাগৰৰ পাৰৰ দেশ লাটভিয়াত মহিলাৰ সংখ্যা পৃথিৱীৰ ভিতৰতে অধিক। এই অনুপাতে দেশখনত পুৰুষ নাই। গতিকে অতীতৰে পৰা লাটভিয়াত লাখ লাখ মহিলা অবিবাহিত হৈ থাকিবলগীয়া হৈছে। সেয়ে লাটভিয়াত সংসাৰৰ পৰা মহিলাৰ সংখ্যা কম। ইউৰোপৰ কেইবাখনো দেশৰ পুৰুষে লাটভিয়াৰ যুৱতীক বিয়া পাতি তাতে থাকিবলৈ লয়, কিন্তু প্ৰতিবেশী দেশৰ পুৰুষক পচন্দ নকৰে লাটভিয়াৰ সুন্দৰীয়ে। তেওঁলোকে ভাৰতীয় পুৰুষক বিয়া পাতিবলৈ ইচ্ছুক। সংসাৰৰ প্ৰতি ভাৰতীয় পুৰুষৰ দায়বদ্ধতা পচন্দ কৰে ইউৰোপৰ সুন্দৰীয়ে। তেওঁলোকৰ টকা পইচাৰো অভাৱ নাই, অভাৱ কেৱল এজন জীৱন সংগীৰহে। সেয়ে লাটভিয়াৰ মহিলাসকলে ভাৰতীয় পুৰুষক স্বদেশলৈ নিমন্ত্ৰণ জনাইছে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে এগৰাকী সুন্দৰীয়ে প্ৰথমে ভাৰতীয় পুৰুষে তেওঁৰ সপোনৰ জীৱন সংগী বুলি প্ৰকাশ কৰিছিল। লগে লগে হাজাৰ হাজাৰ সুন্দৰীয়ে একেটা মতামতেই প্ৰকাশ কৰিছে। সুন্দৰীসকলে ভাৰতীয় পুৰুষে তাতে সংস্থাপনো লাভ কৰিব বুলি দিছে নিশ্চিত। কেৱল বিয়া পাতিবলৈ লাটভিয়াত উপস্থিত হ'বলৈ দেশখনৰ যুৱতীয়ে ভাৰতৰ পুৰুষক অনুৰোধ জনাইছে। যদি কোনো পুৰুষৰ ইউৰোপলৈ যোৱাৰ বাবে পইচাৰ অভাৱ হৈছে, তেন্তে তেওঁৰ ভ্ৰমণৰ ব্যয় বহন কৰিবলৈও লাটভিয়াৰ যুৱতী সাজু। কাৰণ দেশখনত দিনক দিনে পুৰুষৰ অভাৱ হৈছে। ইউৰোপৰ সকলো দেশৰ ভিতৰতে লাটভিয়াত মহিলাৰ সংখ্যা সৰ্বাধিক। যোৱা বছৰৰ দৰা নোপোৱা বাবে দেশখনত ৩৮ লাখ যুৱতী অবিবাহিত হৈ থাকিবলগীয়া হৈছে। বিয়া হোৱা যুৱতীসকলৰ ভিতৰতো 10 লাখে আন দেশৰ যুৱকৰ সৈতেহে কৰিবলগীয়া হৈছে সংসাৰ। বৰ্তমান পৰিয়ালৰ অনুমতি সাপেক্ষে ৩,০০০ বিবাহযোগ্য মহিলাই ভাৰতৰ পুৰুষক বিয়াৰ বাবে স্বদেশলৈ নিমন্ত্ৰণ জনাইছে। ইউৰোপৰ অন্যতম চহকী দেশ লাটভিয়াত জনসংখ্যাও কম। শীতপ্ৰধান দেশখনত চাকৰিৰ অভাৱ নাই। কেইবাটাও মাল্টিনেশ্যনেল কোম্পানীৰ মুখ্য কাৰ্যালয়ত লাটভিয়াতে অৱস্থিত। সেয়ে দেশখনৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল। প্ৰায়সমূহ মহিলাই এনে চাকৰিৰ জৰিয়তে স্বচ্ছল জীৱন যাপন কৰি আছে। তথাপি তেওঁলোকে পোৱা নাই সংসাৰৰ সুখ। সাংসাৰিক মাদকতা অনুভৱ কৰিবলৈ সুন্দৰী যুৱতীৰ বাবে যিহেতু পুৰুষেই নাই, সেয়ে তেওঁলোকে ভাৰতৰ পৰা স্বামীহাৰা কৰি নিবলৈ বাধ্য হৈ পৰিছে। এই অভিযানক লাটভিয়াৰ যুৱতীয়ে কেম্পেইন ফৰ হাজবেণ্ড বুলি অভিহিত কৰিছে। যুৱতীসকলে বিবাহৰ পিছত ভাৰতীয় স্বামীক প্ৰদান কৰিব পচন্দৰ সংস্থাপন। লগতে লাটভিয়াৰ নাগৰিকত্ব লাভৰ দিশতো পত্নীয়ে স্বামীক সহযোগ কৰিব। তেওঁলোকে যদি আজীৱন লাটভিয়াত থাকিবলৈ বিচাৰে, তেনেহ'লে সমস্যাৰ সন্মুখীন নহয় বুলি সুন্দৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ভাৰতীয় পুৰুষ পত্নীৰ প্ৰতি অনুগত বুলি বিশ্বাস জন্মিছে লাটভিয়াৰ সুন্দৰী। সংস্কাৰী দেশ হিচাপে সেইবাবে বিলাতৰ সুন্দৰীয়ে কামনা কৰিছে ভাৰতৰ স্বামীৰ সংগ। তাৰ বিনিময়ত তেওঁলোকে স্বামীক দিব স্বচ্ছল জীৱন। প্ৰয়োজন সাপেক্ষে ইউৰোপলৈ যোৱাৰ খৰচো তেওঁলোকে বহন কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এই আহ্বানৰ পিছত লাটভিয়ালৈ উৰণৰ বাবে সাজু হৈছে ভাৰতীয় প্ৰেমিক। দিল্লীৰ 3জন যুৱকে বিয়া পাতিছেগৈ লাটভিয়াৰ সুন্দৰী।